কৰণীয়া ধৰণ গছ গছনিয়ে পাত হলাই কুলি কেতেকীয় মাতে বিনন্দীয়া মা শ্ৰদ্ধাৰ দৰ্শক মণ্ডলী আমি সকলো পৰিৱেশৰ দাস নিজ নিজ কৰ্মব্যস্ততাৰ বাবে আমি কেতিয়াবা পাহৰি যাওঁ আমাৰ কৃষ্টি সংস্কৃতি আশা কৰোঁ আপোনালোকে অলপ কিবা বেয়া হ'লেও মানে ভুলটো ভুলভাৱে নাচাই শুদ্ধভাৱে চাব সেইটোৱে অনুৰোধ কৰিছোঁ ধন্যবাদ আমাৰ বাইদেউ দাদাসকল ভাই ভণ্টিসকল প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল বিদ্যালয়ৰ বিভিন্ন অভিভাৱক অভিভাৱিকাসকল মৰমৰ ছাত্ৰ ছাত্ৰীসকল মোৰ অতিকে মৰমৰ আজিৰ এই অনুষ্ঠানত অংশগ্ৰহণকাৰীসকল আমাৰ এই অনুষ্ঠানত অনবৰতে প্ৰশিক্ষণ ল'বলৈ সহায় কৰা কেইগৰাকী কিমান আমাৰ নিকটৱৰ্তী দেওমনৈ পৰীক্ষণ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল এই মুহূৰ্তত মোৰো কথা ক'বলৈ মন যোৱা নাই আপোনালোকৰতো ক'বলৈ নিশ্চয় ইচ্ছা যোৱা নাই মই মাইক্ৰফোন হাতত লোৱাৰ লগে লগেই নিশ্চয় আপোনালোকৰ এটা টেঙা আমলা যেন মনত ভাৱ আহিছে মই কেতিয়াও সময় নষ্ট কৰিব বিচৰা নাই আমি খন্তেক পিছতেই আমাৰ অনুষ্ঠান আৰম্ভ কৰিম বুলি ভাবিছোঁ এই মুহূৰ্তত বতৰৰ যিটো অৱস্থা সেইলৈ আমাৰ যিখিনিয়ে কষ্ট কৰি ৰ'দতে কাপোৰ মূৰত মেৰিয়াই হ'লেও ৰখি আছে তেখেতসকলক সকলোকেই অনুৰোধ নিশ্চয় শেষ মুহূৰ্তলৈ চাব আমি সকলোৰেই ভাল কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই এয়া আৰম্ভ কৰিবলৈ গৈছোঁ আজিৰ অৰ্থাৎ 2018 বৰ্ষৰ আমাৰ লেঙেৰিয়াজাৰ কৃষক উচ্চ মাধ্যমিক বিদ্যালয়ৰ বহাগৰ এদিন এয়া মই মাইক্ৰফোন আমাৰ ইতিমধ্যে ঠিক কৰি থৈ দিয়া 4জনী আমাৰ বিদ্যালয়ৰ ছোৱালী যিসকলে হাত ধৰি দিব তেওঁলোকৰ ওচৰত গতাই আমাৰ অনুষ্ঠানৰ মাজলৈ আহিছোঁ নমস্কাৰ লেঙেৰিয়াজাৰ কৃষক উচ্চ মাধ্যমিক বিদ্যালয়ে জন্ম দিছিল বহাগৰ এদিন শ্ৰদ্ধাৰ দৰ্শক মণ্ডলী এয়া আধুনিকতাৰ যুগ আমি আধুনিকতাকো আঁকোৱালি ল'ব লাগিব সেয়েহে আজি আৰম্ভণি নৃত্য হিচাপে আমি আপোনালোকৰ মাজত আগবঢ়াব বিচাৰিছোঁ এটি আধুনিক নৃত্য ধন্যবাদ Visita
আধুনিক নৃত্যৰ প্ৰতিগৰাকী শিল্পীলৈ ধন্যবাদ জ্ঞাপন কৰি এইবাৰ আমি আপোনালোকৰ সন্মুখত আগবঢ়াব বিচাৰিছো হুঁচৰি। হুঁচৰি বহাগ বিহুৰ এটা অপৰিহাৰ্য আনুষ্ঠানিক অনুষ্ঠান। তেনেহ'লে আহকচোন শ্ৰোতাৰ দৰ্শক মণ্ডলী, আমি লেঙেৰী আচাৰ তীৰ্থ উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰসকলে প্ৰস্তুত কৰি উলিওৱা এই হুঁচৰি উপভোগ কৰোঁ। গৰখীয়া ল'ৰাবিলাকে উৰুকালৈ ৮-১০ দিন থকাৰে পৰা মানুহৰ ঘৰে ঘৰে গৈ চাউল কণীৰ যোগান ধৰে। শ্ৰদ্ধাৰ দৰ্শক মণ্ডলী, লেঙেৰাখাল কৃষক হাইস্কুলৰ ছাত্ৰসকলে প্ৰস্তুত কৰি উলিওৱা এই পৰিচালিতি আহকচোন আমি সবে উপভোগ কৰোঁ। ধন্যবাদ। শ্ৰদ্ধাৰ দৰ্শক মণ্ডলী, হৰিধনীৰ প্ৰতিগৰাকী শিল্পীলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইবাৰ আমি আপোনালোকৰ মাজত আগবঢ়াব বিচাৰিছোঁ আইনাম। আইনাম হৈছে অসমীয়া সাহিত্যৰ
ভক্তপ্ৰাণা নাৰীৰ ভক্তি বিগলিত অন্তৰৰ পৰা নিগৰি অহা লোকসাহিত্যৰ এক অন্যতম সৃষ্টি। শ্ৰদ্ধাৰ দৰ্শক মণ্ডলী, লেঙেৰিয়াচাৰ কৃষক হাইস্কুলৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰস্তুত কৰি উলিওৱা এই আইনামটি আহকচোন আমি উপভোগ কৰোঁ। শ্রীমন্ত শঙ্কৰ ও সর্বগুণাকৰ যাকেৰি নাহি কেউ পাম তুহারি চৰণে ৰেণু শত কোটি বাৰে কৰোঁ প্ৰণাম বাৰে কৰোঁ প্ৰণাম। মহেৰা গীতবোৰ গালে মহবোৰ ভয়তে আঁতৰি যায় বুলি কোৱা হয় আৰু লগতে গৃহস্থক আশীৰ্বাদ দি চাল পইচা লোৱা হয়। তেন্তে আহকচোন দৰ্শক মণ্ডলী, এইবাৰ আমি মহো উপভোগ কৰোঁ। বাদত পৰিল পানী বামুণ মৰে দিকা চাৰি ছয় কুৰিমা পাৰ কৰালো বামুণ দিয়াৰ ঘাটে জমকে ওলাই আহা উল্টি উল্টি পাক দে
মাজত চিত্তবিনোদনৰ বাবে থকা লোকনৃত্যসমূহৰ ভিতৰত ঝুমুৰ অন্যতম। এই লোকসকলে ভাদ মাহৰ একাদশী তিথিত অপৰিহাৰ্য হিন্দু ধৰ্মৰ লোকসকলে উদযাপন কৰা এটি ৰঙৰ উৎসৱ এটি হোলী গীত। দুলালে আজি হোলী খেলে বৃন্দাবনে ফাগুনৰ সমীৰণে উলাহে দুলনি দৌৰে নন্দ দুলালে আজি হোলী খেলে বৃন্দাবনে ফাগুনৰ সমীৰণে উলাহে দুলনি দৌৰে পুলকিত তনু মন ফুলৰাণী ব্যাকুল পুলকিত নন্দ দুলাল হোলী খেলে ব্ৰজ ছোৱাল হোলী খেলে নন্দ দুলাল হোলী খেলে ব্ৰজ ছোৱাল হোলী খেলে নন্দ দুলাল
আপোনালোকৰ মাজত আগবঢ়াব বিচাৰিছো তিৱা নৃত্য। অসমৰ এক সংস্কৃতিবান জনগোষ্ঠী হৈছে তিৱা জনগোষ্ঠী। তেন্তে আহকচোন শ্ৰদ্ধাৰ দৰ্শক মণ্ডলী, লেঙেৰাচাৰ কৃষক হাইস্কুলৰ ছাত্ৰীসকলে প্ৰস্তুত কৰি উলিওৱা এটি তিৱা নৃত্য আমি উপভোগ কৰোঁ। ধন্যবাদ। শংকৰ আমাৰ শিৰোমণিয়া গোপাল হৰিয়া বাসুকি ভগৱান তথা জগৎকাৰো মুনিপত্নী ষষ্ঠী গুৰু নাগমাতা একদিন ভাগিনাক নাৰদক মাতি আনছি মাতি আনি ভাগিন এইটা গচ্ছিলে না মই চাব যাব লাগছে সেই চাব যাব লাগিল ভাগিনাক মাতি আনি কৈছি ওরা তই মোক বুঢ়া হালুৱাটো সজাই দি কিন্তু এটা কথা কথাটো মামেৰাত নকবি কিন্তু এই বুলি কৈ যায় নৰ চাৰি কুৰা দিনা চাৰি পাৱে নৰ চাৰি কুৰা
নাচাৰে পাৱে ৰজতৰ দুই সিংহ হিৰত বহাৱে মনৰাম বোলো মন ধৰিবলৈ ভাল সুবৰ্ণৰ জীৱ ঢিলা পৃথিৱীৰ ওপৰে সুবৰ্ণৰ জীৱ ঢিলা পৃথিৱীৰ ওপৰে অজাইলা বিকভূত ব্ৰহ্মাৰ মন ধৰিবলৈ ভাল ভাবা মনে চিন্তা মুকুন্দ মুৰাৰে মনে ভাবা মনে চিন্তা মুকুন্দ মুৰাৰে মনে ভাবা মনে চিন্তা মুকুন্দ মুৰাৰে মনে ভাবা মনে চিন্তা মুকুন্দ মুৰাৰে সবাৰুৰ গতি কন্দি বোলা ধৰি হৰি মন ৰাম বোলো মন হৰি বোল বাৰুৰ গতি কন্দি জয় জনগোষ্ঠীসমূহৰ ভিতৰত এটি লেখত ল'বলগীয়া জনগোষ্ঠী হৈছে কোচ ৰাজবংশী। তেন্তে আহকচোন আমি গোৱালন নৃত্য উপভোগ কৰোঁ। ধন্যবাদ।
আমাৰ প্ৰাক্তন ছাত্ৰ তিনিজনে এটা কৌতুক আপোনালোকক দেখুৱাই আমোদ দিব আমাৰ প্ৰাক্তন ছাত্ৰ তিনিজনে এটা কৌতুক নৃত্য কৰিব ছাত্ৰই কৌতুক কৰিব কিন্তু আপোনালোকে চাব ছাত্ৰ কেইজন কেনেকুৱা এই কৌতুক নৃত্য আৰম্ভ কৰিব কৈছো মই কৌতুক নৃত্যৰ শ্ৰদ্ধাৰ আজি ভাগৰ এদিনত উপস্থিত থকা শ্ৰদ্ধাৰ ভদ্ৰমণ্ডলীসকল শ্ৰদ্ধাৰ ছাৰসকল আপোনালোকৰ আগত এনেকুৱাকৈ ওলাব পাই খুব লাজ লাগিছে যদিও উৎসাহ অনুভৱ কৰিছোঁ ভুল ভ্ৰান্তি হ'ব পাৰে আপোনালোকে নিশ্চিত মনেৰে শুধৰাই ল'ব এয়া মই সহকৰ্মীসকলক চিনাকি কৰি দিব ওলাইছোঁ সহশিল্পীসকলক এয়া শ্যামন্তিকা শৰ্মা ওৰফে পৰেশ শইকীয়া আৰু এয়া বৰষাৰাণী বিষয়া দীপক ডেকা আৰু মই মালবিকা বৰা এয়া মই আৰম্ভ কৰিছোঁ প্রথমে ঈশ্বরে পৃথিবী সজিলে জগতে সজিলে অপিরিতি করি নহ'লে মই ভাল বনালে পলাই যাম
সমাজৰ দৃষ্টিত ধৰ্মিতা হ'লেও শেষৰৰ দৃষ্টিত এপাহি মনুভূমিৰে পবিত্ৰ আছিলো ভাইজান। ভাইজান ভাইজান মই আহিছো আহিছা আহা মোৰ পাতা আজি মই দিম পৰীক্ষণ ফুটিলে আই নমস্কাৰ এই কৌতুকটো ভাল পাই আপোনালোকক আগবঢ়াইছে মই আগবঢ়াইছোঁ শিল্পীক ধন্যবাদ জ্ঞাপন কৰি এইবাৰ আমি আপোনালোকৰ মাজলৈ আগবঢ়াব বিচাৰিছো জিকে
এইখন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দেশ এইখন আজাদ ফকীৰৰ দেশ আল্লাহ স্তুতি কৰিবলৈ কোৱা ইছলাম ধৰ্মৰ এক স্তুতিমূলক গীত হৈছে জিকিৰ তেন্তে আহকচোন দৰ্শক মণ্ডলী এইবাৰ আমি জিকিৰ উপভোগ কৰোঁ
কজলা চকুত কাজল ললে আয়ই দেখি মৰম লাগে
এই স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীৰ চলাই গৈছে
তথ্যপূৰ্ণ গীতক চিয়া গীত বোলে চিয়া শব্দৰ অৰ্থ হ'ল ধৰ্মৰ নাম স্মৰণ কৰা তেনেহ'লে আহকচোন দৰ্শক মণ্ডলী আমি লেঙেৰী আচাৰ কৃষক উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰীসকলে প্ৰস্তুত কৰি লোৱা এই চিয়া গীত উপভোগ কৰোঁ আৰম্ভ কৰিছে হৰি বোলা হৰিয়ে
তোমাক নমস্কাৰ তোমাক নমস্কাৰ
Oh,
প্ৰতিষ্ঠা কৰা এইখনত দ্ৰৌপদী হাৱা কৰি সপোনিয়ে পাখা গুটি পাণ্ডৱক এৰি দিব আৰু দ্ৰৌপদীও যেতিয়া পণত হাৰিছে ৰজস্বলা দ্ৰৌপদীৰ চুৰি চুৰি ৰাজসভালৈ টানি আনিব নাই 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 ভাগি এই মই তোমাক কথাটোহে কৈছো আৰু তহঁত এতিয়া আৰু ধুনীয়া হ'ব আমি যিমান দৰ্শক আছে সকলোৰে বিহুত নাচিম সমূহীয়া বিহু বিদ্যালয়ৰ পাঠদানৰ পৰিৱেশত তেওঁলোকে নাগাৰা নামৰ সংস্কৃতি আজি আমাক দেখুৱালে সঁচাকৈ আপ্লুত হৈছোঁ আৰু এই নাগাৰা নামৰ প্ৰচাৰত যাতে নাম ধৰ্মৰ প্ৰতি আমাৰ সকলোৰে শক্তি হয় তাৰ মই মংগল কামনা কৰিছোঁ আৰু এই সময়খনত আটাইখিনি ছাত্ৰৰে মংগল কামনা কৰি মই 100 টকাৰে তেওঁলোকক পুৰস্কৃত কৰিছোঁ আমাৰ আৰু আহিছে আমাৰ মদন শৰ্মা ছাৰে 100 টকাৰে পুৰস্কৃত কৰিছে
আমাৰ হৰেশ্বৰ শৰ্মা ছাৰে 100 টকাৰে পুৰস্কৃত কৰিছে ভৰত ৰাজবংশী দেৱে আমাৰ উদয়মান ছাত্ৰক 100 টকাৰে পুৰস্কৃত কৰিছে আৰু দিয়ক আমাৰ ছাৰসকলে ছাত্ৰসকলক উৎসাহ দিয়ক বিমল বৰুৱাই 50 টকাৰে পুৰস্কৃত কৰিছে আমাৰ নীলিমা বাইদেৱে 500 টকাৰে পুৰস্কৃত কৰিছে আমি এই উৎসৱৰ পৰিৱেশত ছাত্ৰসকলৰ যাতে সংস্কৃতিৰ প্ৰতি সকলোৰে মন কাণ হয় তাৰ কাৰণে মংগল কামনা কৰি তেওঁলোকৰ নামৰ সামৰণিৰ অংশ প্ৰকাশ আৰু আহিছে আমাৰ ডালিমী বাইদেৱে শিক্ষাৰ্থী ডালিমী বাইদেৱে 100 টকাৰে পুৰস্কৃত কৰিছে আমি তেওঁলোকক নামৰ সামৰণি অংশ সমাপ্ত কৰিবৰ কাৰণে আহ্বান জনাইছো ধন্যবাদ মুখনি চাই চাই চেনি 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 মাই মোৰ বুকুত তুমি ললা ঠাই মিচিকিয়া হাঁহিলে লাহি কঁকাল ভাঙিলে মনি নেলাগে চাই চাই
ভয়ো লাগে ভালো লাগে ঝিপিং ঝিপিং কলি জাকপে মম লাগে চেনা লাগে তোমাক দেখি পিৰিতি জাগে চেনি 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 মাই মোৰ বুকু তুমি ললা ঠাই ভালে লাগি যায় তোমারে হাঁহিতি ইমান যে ধুনীয়া দেখি ভালে লাগি যায় ভয় লাগে ভালো লাগে ঝিপিং ঝিপিং কলি জাকপে মম লাগে চেন লাগে তোমাক দেখি পিৰিতি জাগে চেনি 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 মাই মোৰ বুকু তুমি ললা ঠাই